কন্যাকলৈ বুলি ন মেইন গেট আমাৰ এখন কন্যাকা এখন দেখিব মোৰ লগৰ কেইটাও আছে পিছফালে কন্যাকৰ মূল গেট হয় ইয়াৰ পৰা আপোনালোকে ভিতৰত এণ্ট্ৰি কৰিলে সম্পূৰ্ণ বহল এটা পৰিৱেশ পাব নমস্কাৰ বন্ধুবৰ্গ আজি মই জামুগুৰিস্থিত কন্যাকালৈ আহিলোঁ চাওক কন্যাকাত ইমান ধুনীয়াকৈ আমাৰ বাহিৰে নিৰ্মিত সভাগৃহই হওক হোটেলেই হওক ইমান ধুনীয়া এটা পৰিৱেশ সঁচাকৈ এটা ভাল লাগে শান্তি পৰিৱেশ বিভিন্ন প্ৰজাতিৰে গছ গছনিৰে ভৰপূৰ আপোনাক দেখুৱাইছোঁ আপোনালোকে কেতিয়াবা যদি ক'ৰবাত নীৰৱ ঠাইলৈ আহিব বিচাৰে তো এইখন ঠাইলৈ আহিব পাৰে কিছু সময় আপোনালোকে ইয়াতে ঘূৰি বহি যাব পাৰিব এয়া আমি সকলোৱে একেলগে আজি কন্যাকলৈ বুলি আহিলোঁ মোৰ লগত ধনৰাজো আছে কি ক'ব ধনৰাজ আজি এই কন্যাকাৰ বিষয়ে তুমি কন্যাকত আহিছোঁ আমি ইয়াত নতুনকৈ মানে ইয়াত যিটো কন্যাকাৰ যিটো অতিথিশালা হয় সেই অতিথিশালাত বৰ্তমান আছোঁ আৰু ইয়াত মানে আমি ইয়াত চালোঁ অতিথিশালাত থাকিবলগীয়া কাৰণে কি কৰিবলগীয়া আছে মানে ইয়াত যিটো ৰুম ৰেটটো আছে মানে 5,000 টকা পাৰ নাইট যদি আপোনালোক যদি কোনোবা থাকিব বিচাৰে তো ইয়াত আহিব পাৰে একদম থাকিবলৈ বহুতেই ধুনীয়া আমি অলপ পাছতে আমি ৰুমৰ কেনে কি কৰিব আমি দেখাম আপোনালোকক দেখাই দিছোঁ মই দৃশ্যকেইটা চব কিমান ধুনীয়া পৰিৱেশ শান্তিৰ এটা পৰিৱেশ আপুনি কেতিয়াবা যদি আহিম বুলি বিচাৰে ইয়াতে কন্যাকালৈ আহি আপুনি কেইবাদিনো ষ্টে কৰিব পাৰিব লগতে মোৰ লগত মোৰ কথিত আছে কৰোণাও তেখেত আমি একেলগতে আজি আহিম কন্যাকালৈ বুলি অলপ যাওঁ চাওঁ কি আছে কন্যাকালৈ চাওঁ বুলি কি কোৱা কৰোণা আমি অতিথিশালালৈ আহিছোঁ আৰু সুন্দৰ অতিথিশালা আৰু সুন্দৰ সুন্দৰ নামেৰে নামাকৰণ কৰা হৈছে অতিথিশালা কেইবাটাও কটেজ আছে যেনেকৈ মণিক বিহুৱা এইবোৰ আমাৰ থলুৱা নামেৰে নামাকৰণ কৰা হৈছে অতি সুন্দৰ আমাৰ বিভিন্ন ঠাইৰ পৰা মানুহ আহে ইয়াত থাকে বিভিন্ন ঠাই পৰিদৰ্শন কৰে ঠিক আছে এয়া চাওক আমি আহিছোঁ উপভোগ কৰিবলৈ সুন্দৰ পৰিৱেশ উপভোগ কৰিবলৈ আমি ইয়ালৈ আহিছোঁ আৰু আপোনাক আৰু এটা কথা কৈ দিওঁ এইখিনিতে এখন আপোনালোকে যদি কেতিয়াবা ষ্টেজ নাপায় সংগঠনৰে হওক বা ক্লাবেই হওক কিবা অনুষ্ঠান যদি পাতিব বিচাৰে ইয়াতো আহি কিনে আপোনালোকে নিৱেশন আকাৰে পাতিব পাৰিব ইমান সুন্দৰ বাঁহেৰে নিৰ্মিত মুকলি মঞ্চ এখন চাওক সঁচাকৈ ভাল লাগিল বহুত জেগা আমি পকা বা ইটাৰে নিৰ্মিত মঞ্চসমূহ দেখিছোঁ কিন্তু ইয়াত চব সম্পূৰ্ণ বাঁহেৰে নিৰ্মিত আৰু পিছফালে এটা প্ৰকাণ্ড জাপি আছে সাধাৰণতে মই লাইভ নাহোঁ আৰু তেনেকুৱা মোৰ আৰু কোনো অভিজ্ঞতা নাই তথাপিও চেষ্টা কৰিছোঁ কিছু আলোকচিত্ৰ সাঁচি ৰাখিবৰ কাৰণে তো এইটোৱে চাওক আপোনাক দেখাইছোঁ গোটেই পৰিৱেশটো লগত মোৰ আৰু এজন কথিত আছে বৰুৱাদা কেনেকৈ অনুভৱ কেনেকৈ হৈছে আজি আপুনি কন্যাকালৈ আহি গৰমৰ পৰিৱেশৰ মাজত আমি এটা খুব নান্দনিক দৃশ্য দেখিবলৈ পালোঁ এটা খেৰৰ চাৱনি ঘৰ তাতে আমি যদি থাকিব পৰা তেনেকৈ ব্যৱস্থা আছে খুব ধুনীয়াকৈ খোৱা বোৱাৰ ব্যৱস্থা আছে জিম কৰিবলৈ ব্যৱস্থা আছে বিভিন্ন এটা পৰিৱেশ একদম প্ৰাকৃতিক পৰিৱেশৰ মাজত এনেকুৱা এটা পৰিৱেশৰ মাজত আপোনাৰ কোনো ধৰণৰ হাই উৰুমি নাই সঁচাকৈ এটা খুব শান্ত এটা পৰিৱেশ য'ত মানে সাধাৰণতে বিচাৰি পোৱা নাযায় ভাল লাগিল আহি পেলাই কিবা এটা ভাল লাগিল সঁচাকৈ ভাল লাগিল সঁচাকৈ এটা নীৰৱ পৰিৱেশ শান্তিৰ পৰিৱেশ বহুত দূৰৰ আমাৰ এটা প্ৰাকৃতিক সৌন্দৰ্যৰ মাজৰে আৱৰা এখন ইয়াত কন্যাকা যিটো কয় কন্যাকা কি কোৱা তুমি কি কোৱা আৰু কিবা ক'বা আপোনালোকে যদি আপুনি কেমেৰাটো বেক চাইডে যদি কৰি দিয়ে একেবাৰে বেক চাইডটো অলপ নকৰি আছোঁ ঠিক আছে নাই ইফালৰ পৰা কৰিম ধন কি কোৱা আৰু গতিকে মানে ইয়াত আহি পেলাই যিটো শান্তিৰ পৰিৱেশ ইয়াত অকল ইয়াত যে আমি আহিছোঁ ইয়াত আপুনি শুনিব পাই আছে অকল চৰাই চিৰিকটিৰ মাত ইয়াত না কোনোবা গাড়ীৰ শব্দ আছে না কিবা যান জঁটৰ কিবা তেনেকুৱা সমস্যা আছে ইয়াত আহি পেলাই যদি আপোনালোক যদি মনত যদি কেতিয়াবা অশান্তিৰ পৰিৱেশ হয় তেতিয়া আপুনি ইয়াত একেবাৰে নিৰাপত্তাত আহি পেলাই শান্তি মনত আহি এই খেৰৰ ঘৰৰ তলত বহি পেলাই যিটো আমেজ এই ল'ব পাৰিব মানে ঠিক আছে ধন্যবাদ সেইটো মানে কি জানো মই যদি কৰি থাকোঁ মই উঠিব নোৱাৰোঁ সেইটো কাৰণে আমি চেল্ফি আকাৰে ল'ব লাগে হা চ' কি আজি অলপ সঁচাকৈ গৰম লাগিল বহুত চেহেৰাও অলপ বেয়া হৈছে বেয়া নাপাব ৰাইজ বেছি মাৰিলে বেয়া হ'ব আমাৰ বৰুৱাদা অলপ আগলৈকে আহক মোকো কৰিবি অলপ ভাল লাগিল মোৰ প্ৰতিষ্ঠা দিৱসে আজি মোক কিমান কৰি দিয়া যাবে ধন্যবাদ তোমালৈ নাম কৰিব মজা
লাইভ লগাই চাইছোঁ পানী ঘৰ ঢালিছোঁ সেই চাওক ৰাইজ আপোনালোকক মই অলপ কন্যাকাৰ বিভিন্ন ঠাইৰ বা ভিউসমূহ দেখাব বিচাৰিছোঁ চাওক ইমান সুন্দৰ ৰাস্তা পদূলি সম্পূৰ্ণ তাঁৰৰ বেৰেৰে আৱৰা কৃষি পাম চাওক এইফালে আপোনাৰ নাৰিকল গছৰ ঘৰবোৰ আৰু এইফালে কলগছ আমাৰ সমষ্টিৰ বিধায়ক পদ্মা হাজৰিকাদেৱে যি আৰু ফলে তেখেতে এই কৃষি পামটো কৰিবলৈ আগবাঢ়িছে সঁচাকৈ প্ৰশংসনীয় আমি তেখেতক শলাগ ল'ব লাগিব তেখেতে উঠি অহা যুৱকসকলক আত্মনিৰ্ভৰশীল হোৱাৰ বাবে যি পথ দেখুৱাইছে সেইটো আমি সঁচাকৈ স্বীকাৰ কৰিব লাগিব এটা সুন্দৰ পৰিৱেশ আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰোঁ চাওক পৰিৱেশ ইমান সুন্দৰ পৰিৱেশ বিভিন্ন প্ৰজাতিৰ গছ গছনিৰে ভৰপূৰ চাওক মই বহুত এতিয়া কোনো খোজকাঢ়ি গমে নাপায় বৰুৱা ধন্যবাদ তুমি আজি দৈৰ ব্যৱস্থা কৰি দিয়াৰ কাৰণে বহুত গৰম কৰিম আমাৰ মাজত তুমি দৈটো যি ধৰে আমাক আজি খাব লাগিব চলিব লাগিব ইমান ধুনীয়া পৰিৱেশ হয়নে আমি সঁচাকৈ আজি আমাৰ জিৰণি হওঁ একো নাই আমি চেজ বৰ্ডত অলপ খোজকাঢ়িব পাই সঁচাকৈ ভাল লাগিল আপুনি চব এই আমালোকে একেলগতে আজি চেজ বৰ্ডত খোজকাঢ়িম অঁ খালী ভৰি খোজকাঢ়িব লাগে ভাল লাগে এয়া ক'লা আৰু বগা ৰজা ক'ত গ'ল সঁচাকৈ ভাল লাগিল কিছু সময় আমি ইয়াত অতিবাহিত কৰিলোঁ ভাল থিম ভাল পৰিৱেশ সকলোকে আমোদজনক দিব পৰা চিত্ৰ অংকন কৰা আছে চেজ বৰ্ডত তো কি ক'ব দাদা তুমি চেছ খেলিছানে কেতিয়াবা খেলিছানে চেছ খেলিছানে খেলিছোঁ কেনেকৈ লাগে চেছ খেলি ভাল লাগে দবা খেলৰ নিচিনা খেল আৰু বহুত ভাল লাগে আমাৰ গোটেই এতিয়া বহুত উন্নতি কৰি আছে আমাৰ ভাৰতৰ নাম কৰি আছে ধন্যবাদ সকলোকে আমি অনুৰোধ কৰোঁ চেছ দবা খেলটো খেলিলে মনোযোগ বৃদ্ধি হয় নে কি কোৱা জ্ঞান বৃদ্ধি হয় নেকি কোন এটা নলেজ বৃদ্ধি হয় তেখেতেও কিবা ক'ব তোমাৰ কোন এটা কোৱা তুমি খেলিছিলা হ'ব লাগে খেলি ভাল লাগে ভাল লাগে তো আজি খেলা কম কিন্তু এনেকুৱা ছবিটো থাকি যোৱা হৈছে আজি প্ৰজন্মৰ আহি গ'ল কি ক'বা তুমি দবা খেলিছিলা খেলা নাই ন ঠিক আছে বাৰু আমি দবা এইখিনিতে সমাপ্ত কৰোঁ আৰু নেক্সট আমি লুডু লৈ যাওঁ দেখা এয়া চোৱা আন এখন আমি প্লেটফৰ্মলৈ আহিছোঁ আপোনালোকে লুডু খেলিছে খেলা নাজানো মই জনামতে প্ৰায় সংখ্যক মানুহেই লুডু খেলে চব এটা লুডু ভাল অংকন কৰিছে ইয়াত আমাৰ ধনদাই আহি ভাল পায় ভিডিঅ' তেখেতে প্ৰত্যেক ভিডিঅ'তে কিছু কিছু মন্তব্য থাকে কোৱা মোৰ মন্তব্যটো বেছি ডাঙৰ নহয় আমি কন্যাকুমাৰী ফুৰিবলৈ আহিছিলোঁ আৰু গতিকে আমাৰ ফুৰাটো হৈ গ'ল ইতিমধ্যে আৰু ইয়াত মুন্নাই আমাৰ লুডু খেলিবৰ কাৰণে এই কৈছে লুডুটো যথেষ্ট ডাঙৰ আছে ন গুটি বিচাৰি পোৱা নাই লুডুটো ডাঙৰ আছে গতিকে নেক্সট টাইম আহিলে গুটি লৈ আহিম ন এয়া আমাৰ ইয়াতে উল্টি পুল্টি খেলিব লাগিব কি কোৱা কৰোঁ উল্টি পুল্টি খেলিব লাগিব ন ইয়াত উল্টি পুল্টি ইয়াত লুডুৰ আকাৰ বহুত ডাঙৰ আমি নিজে যাব লাগিব নিজে যাব লাগিব আৰু এতিয়া আমি ঘৰলৈ যাবলৈ সাজু আমি প্ৰায় 16জন মান আহিব লাগিব প্ৰত্যেক ঘৰতে আমি 4জনকৈ নিজে থিয় হ'ব লাগিব এটা কালাৰৰ জাৰ্চি লগাই কেনে আমি থাকিব লাগিব হালধীয়া ৰঙা নীলা আৰু সেউজীয়া তেতিয়া আমি এইটো সম্পূৰ্ণভাৱে আমি খেলিব পাৰিম এটা ডাঙৰ লুডু বৰ্ড আপোনালোকে আহিব ইয়াত এনজয় কৰিব পাৰিব সুন্দৰ পৰিৱেশ কন্যাকুমাৰী আপুনি দেখিছে ফিল্ডখন আছে ফিল্ডখনৰ কাষতে আছে আপোনাৰ চেছ বৰ্ড এখন আছে লুডু বৰ্ড এখনো আছে তো আপোনালোকে ইয়াত বহু সময় অতিবাহিত কৰিব পাৰিব তো আজিলৈ আমি আমাৰ লাইভ ইমানতে থাকিল আমি গোটেই আমি এইখিনিতে শেষ কৰিলোঁ বাৰু ধন্যবাদ পুনৰবাৰ আপোনালোকলৈ আহিম থেংক ইউ